ফ্ৰেণ্ডছ, বহুত এটি ভাল খবৰ। বিশেষভাৱে চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আৰু যোৱা কালি এপ্ৰিল 1 তাৰিখ 2020 চন এটা প্ৰেছ ৰিলিজত এটা বিশেষ জাননী এটা ৰিলিজ হৈছিল। আৰু এই প্ৰেছ ৰিলিজত আপোনালোকে দেখা পাব ফৰ ক্লাছ 1 to ক্লাছ 8 এইসকল ছাত্ৰ ছাত্ৰীসকল কোনো পৰীক্ষা নিদিয়াকৈ প্ৰমোশ্যন কৰি দিয়া যাব। আপোনালোকে বিশেষভাৱে দেখা পাইছে, ইয়াতে মেনশ্যন কৰা আছে। আৰু এইটো এডভাইজৰী, এইটো ইছ্যুড কৰিছে কনচালটেশ্যন কৰি NCERTৰ লগত। আৰু নেক্সট 2 পইণ্টটো আপোনালোকে চাব পাৰে, ইয়াতে লিখা আছে। আমি এতিয়া ক্লাছ 9 আৰু 11 লৈ আহোঁ। দেখা গৈছে যে কিছুমান স্কুলত যদিও গ্ৰেড 9 আৰু 11ৰ এক্সামিনেশ্যনবিলাক হৈ গৈছে, কিন্তু কিছুমান স্কুলৰ ৰৈ গৈছে। যেনে ধৰক আপোনালোকে ইয়াতে দেখা পাব, যেনে কেন্দ্ৰীয় বিদ্যালয়, নৱোদয় এইবিলাক। কিন্তু এটা নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশ অনুসৰি গ্ৰেড 9 আৰু 11ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে পৰীক্ষা দিয়া নাই, তেখেতসকলৰ পিৰিয়ডিক টেষ্ট, টাৰ্ম এক্সাম বা প্ৰজেক্ট ৱৰ্ক এইবিলাকক চাই সিহঁতসকলকো পাছ কৰাই দিয়া যাব আৰু নেক্সট গ্ৰেড লৈ প্ৰমোট কৰি দিয়া যাব। কিন্তু যদি ধৰক কিবা কাৰণত যদি কোনোবা এটা ষ্টুডেণ্টৰ যদি কিবা ছাবজেক্টত যদি মাৰ্কছ যদি কমি গৈছে, তেনেহ'লে তেখেতক ইণ্টাৰনেল এটা এক্সাম পতা যাব আৰু সেই এক্সামটো অনলাইনো হ'ব পাৰে বা অফলাইন হ'ব পাৰে। আৰু এতিয়া আহোঁ আমি ক্লাছ 10 আৰু 12 বৰ্ড এক্সাম যিবিলাকে বৰ্তমান প্ৰিপেয়াৰ হৈ আছে। বৰ্তমান 10 আৰু 12 বৰ্ড এক্সাম আগতে আপোনাৰ প্ৰেছ ৰিলিজত মেনশ্যন হৈছিল যে এই এক্সামটো আপোনাৰ পিছুৱাই দিয়া গৈছে কৰোণাৰ কাৰণে। কিন্তু এতিয়ালৈ তেনে কোনো ডিচিশ্যন অহা নাই কোনদিনা পৰীক্ষা পতা যায়। কিন্তু এই পৰীক্ষা যেতিয়াই হয় আপোনালোকক 10 দিনৰ আগত জনোৱা যাব। ইয়াতে আপোনাৰ তলৰ ফালে চাব পাৰে। In the context, it is further informed that the board will give notice of about 10 days to all stakeholders before starting the board examination. তাৰমানে কথাটো এইটো হ'ল যে আপোনাৰ 10 দিনৰ আগে আগে আপোনাক জনাই দিয়া যাব যে বৰ্ড এক্সামটো কেতিয়া হ'ব। তাৰপিছত আৰু এটা কথা আহিল ছাবজেক্ট ফৰ বৰ্ড এক্সাম। আৰু ইয়াতে আৰু এটা কথা মেনশ্যন কৰা হৈছে, যিসকল ছাত্ৰ ছাত্ৰী বৰ্ড এক্সামিনেশ্যন দিব তেখেতসকলে কেইটা ছাবজেক্ট দিব লাগিব। আৰু সেইকেইটা ছাবজেক্ট ইয়াতে মেনশ্যন কৰা গৈছে, আপোনালোকক মই দেখাই আছোঁ। আৰু এই চাওক, এই বৰ্ড এক্সামিনেশ্যন যিটো আপোনাৰ হ'ব, সেই বৰ্ড এক্সামিনেশ্যনত এটা বস্তু লিখা আছে, দ্য বৰ্ড উইল কণ্ডাক্ট এক্সামিনেশ্যন ফৰ অনলি মেইন ছাবজেক্ট ডেট উইল বি ৰিকুৱাৰ্ড ফৰ প্ৰমোশ্যন এণ্ড মে বি ক্ৰুচিয়েল ফৰ এডমিশ্যন ইন হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ। আৰু ইয়াতে ছাবজেক্টবিলাক আপোনালোকৰ লিখা আছে, এইটো চাব পাৰে। প্ৰথমত আপোনাৰ যদি চাব যায় বাওঁহাতে ছাবজেক্ট অফ ক্লাছ 10 ফৰ হুইচ এক্সামছ উইল বি হেল্ড। ইয়াতে আপোনাৰ লিখা আছে যিটো আপোনাৰ গোটেই ভাৰতবৰ্ষত হ'ব, এইটো নীল লিখা আছে। আকৌ ইফালে কণ্ডাক্টেড ফৰ নৰ্থ ইষ্ট দিল্লী, নৰ্থ ইষ্ট দিল্লীৰ যিকেইটা ছাবজেক্ট আপোনাৰ দিব লাগিব সেইকেইটা ছাবজেক্ট লিখা আছে। যেনে ধৰণৰ আপোনাৰ আছে হিন্দী, ইংলিছ, এনেকুৱা ধৰণৰ লিখা আছে আপোনাৰ পইণ্টত। ঠিক তেনেদৰে আপোনাৰ ক্লাছ 12 এক্সামৰ বাবে হোল অফ ইণ্ডিয়াত এনেকৈ আছে আপোনাৰ বিজনেছ ষ্টাডিজ, জিঅ'গ্ৰাফী, হিন্দী এনেধৰণে। আৰু ঠিক তেনেদৰে টু বি কণ্ডাক্টেড ফৰ নৰ্থ ইষ্ট দিল্লীৰ ইংলিছ, ইংলিছ ইলেক্টিভ, ইংলিছ ক'ৰ, মেথামেটিক্স। আৰু ইয়াৰ গোটেই আপোনাৰ এই যিখন জাননী চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন পাব্লিছ কৰিছে, এই জাননীখনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত থাকিব। আপোনালোকে সেই লিংকটোত গৈ কিনে এবাৰ চেক কৰি ল'ব। বহুত ভাল পালে চাগে যিসকল ছাত্ৰ ছাত্ৰী CBSEত পঢ়ি আছে, তেখেতসকলে কোনো পৰীক্ষা নিদিয়াকৈ প্ৰমোশ্যনটো পাই যাব। বিশেষ আকৌ এবাৰ মই শুভেচ্ছা আগতীয়াকৈ জনালোঁ ক্লাছ 10 আৰু 12 যিসকল ছাত্ৰ ছাত্ৰী বৰ্ড এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে, চিন্তা কৰিব নালাগে, এক্সাম নিশ্চয় হ'ব। আৰু আপোনালোকক আন্তৰিক অভিনন্দন পুনৰ